নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা হোলীৰ শুভেচ্ছা যাচিলোঁ আৰু আজি হোলী স্পেচিয়েল বুলি এটা ব্লগ বনাম বুলি ভাবিলোঁ মানে ভিডিঅ' বনাম বুলি ভাবিলোঁ তো কথাটো এনেধৰণৰ আজি আমি গৈ আছোঁ গোটেই ফেমিলিৰ লগত বৰদোৱা তো বৰদোৱাত আমি আজি মেলা চাম বৰদোৱা মেলা আৰু আমাৰ মা দেউতা বা দাদা বৌ চব যাব তো ময়ো যাম লগত ময়ো যামেই জানি আপোনালোকে তাৰপিছত এয়াই হোলী এতিয়া অলপমান খেলি লওঁ তাৰপিছত আমি ডাইৰেক্ট বৰদোৱা যোৱা সময়ত লগ পাম ধুনীয়াকৈ আৰু ক্ষমা কৰিব বহুত দিন ভিডিঅ' দিব পৰা নাই তো মজা আছে দেই বন্ধুসকল মই বৰ্তমান ওলাই ৰেডি বৰদোৱালৈ যাবলৈ বৰদোৱালৈ মই যাম মোৰ মাহঁত যাব আৰু দেউতা যাব আৰু এইফালে আমাৰ দাদাহঁতো যাব তো আমি বৰদোৱাত মানে আজি যাম কাইলৈ আজি ৰাতি থাকিম আৰু কাইলৈ ৰিটাৰ্ণ আহি যাম যদি পাৰোঁ তেতিয়াহ'লে মহামৃত্যুঞ্জয় মন্দিৰো চাই আহিম বৰদোৱাত যাবলৈ আমি সাজু কি কৰি চাওক এইবিলাক দেখিছে এইবিলাক খৰি খাবৰ কাৰণে অলপ বস্তু চস্তু লৈ লৈছোঁ আৰু আছে বস্তু এতিয়া ইমানেই দেখুৱাইছোঁ তে বৰদোৱাত গৈ চিধা লগ পাম আপোনালোকক বৰদোৱা চাবৰ কাৰণে এইবিলাক কালি টোপোলা মই বান্ধি লৈছোঁ ৰাতি থাকিম মানে মাহঁতে থাকিবতো আমিও থাকিম আৰু ৰাতি নাম চাম গাম টেকেৰা চেকেৰা ভিতৰত লৈ লৈছোঁ তো ইয়াত আছে कौन है ये लोग कहाँ से आते हैं তো এইখনেই হৈছে আমাৰ বাহনখন য'ত আমি বৰদোৱালৈ যাম আৰু বস্তুবিলাক ধুনীয়াকৈ সামৰি কৰি লৈ লৈছোঁ ডিক্কিৰ ভিতৰত বলক যাওঁ এতিয়া বন্ধুসকল আমি যাব ৰেডি এতিয়া বৰ্তমান গাড়ী ওলাইছে আৰু তো আমি যাওঁ বৰদোৱালৈ গাড়ী উঠোঁ তো বৰদোৱাত বৰ্তমান বন্ধুসকল আহি আছোঁ গৈ আছোঁ বৰদোৱা এতিয়া আমি দবকা পাইছোঁ দবকা তো ঘূৰি ফুৰি আছে বন্ধুসকল আমি বৰ্তমান নগাঁও বাইপাছ পাইছোঁ বাইপাছৰ পৰা চিধা আমি নগাঁও টাউন হৈ গাড়ী সোমোৱাই দিলোঁ মানে আমি শৈবগাঁও হৈ গৈছোঁ শৈবগাঁও হৈ আমি বৰদোৱালৈ গৈছোঁ তো এনেদৰে গৈ আছোঁ আমি যাত্ৰা কৰি আছোঁ তো বৰ্তমান বন্ধুসকল আমি আহি পাইছোঁ বৰদোৱা 1 নম্বৰ গেটটোত তো অলপমান ৰখি লৈছোঁ ৰখি কৈ অলপ হোটেলত কিবা এটা খাই লওঁ বোলো তো খাই বৈ আমি ডাইৰেক্ট গৈ বৰদোৱা লগ পাম আপোনালোকক তো বৰদোৱা ভিডিঅ'ত আপোনালোকে চাব সম্পূৰ্ণকৈ বৰ্তমান আমি বৰদোৱাৰ গেট পূৰা পাই গ'লোঁ বৰ্তমান বন্ধুসকল মই বৰদোৱা পাই গ'লোহি মানে বৰদোৱা আমি ছেকেণ্ড গেটত ৰখি আছোঁ অলপমান মানে পাৰ্কিং চাব গৈছিলোঁ মই এফালে সোমাই গৈছিলোঁ যেন পাৰ্কিং অলপমান খোজকাঢ়ি চাবলৈ আহিছোঁ মানে ইয়াত ভিৰ চিৰ হৈছে নেকি তো ইয়াত মই দেখিছোঁ ভিৰ বহুত আছে তেওঁ অলপ চাই যাওঁ পাৰ্কিং কৰি এইবিলাক বস্তু চস্তু লৈ আহি আছোঁ মানে থানৰ ভিতৰলৈ গৈ আছোঁ বন্ধুসকল আমি এতিয়া আহি আছোঁ পাৰ্কিঙৰ পৰা মানে বস্তুবিলাক লৈ বৰদোৱা থানৰ ভিতৰলৈকে মানে গাড়ী সোমাব নিদিয়ে তো বস্তুবিলাক এই টমটমতে উঠাই লৈ আহি আছোঁ আৰু আমি কাকা মই টমটমত উঠি আহি আছোঁ থানৰ ভিতৰলৈ তাত জেগা এটা ল'লোঁ ৰাতি থকাৰ কথা আছেতো থানৰ ভিতৰত সোমাই গৈ আছোঁ এতিয়া মেইন গেটৰ দি মেলা আৰম্ভ ষ্টাৰ্ট হৈ গৈছে ইয়াৰ পৰাই মেলাৰ পৰা মানুহবিলাক উভতি আহি আছে লাগিছে তো আমি গৈ আছোঁ মেলালৈ খোজকাঢ়ি যাব লাগিব নেকি এইখিনিৰ পৰা উপস্থিত বৰদোৱা মেলা তো চিলিণ্ডাৰ আহি আছোঁ চিলিণ্ডাৰ তো বন্ধুসকল আমি এতিয়া আহি পাই গৈছোঁ এই বৰদোৱা ডাইৰেক্ট মেলা মানে মেলাত সোমাই গ'লোঁ এয়া মেলাৰ কি বজাৰ লাগিছে আপোনালোকে চাওক মেলাৰ বজাৰ তো আমি এতিয়া মানে চিলিণ্ডাৰ লৈ এয়া 100 কৈয়ে আছে দেখিছে 100 তো আমি এতিয়া জেগা বিচাৰি পৰিছোঁ মানে থকাৰ কাৰণে আজি ৰাতিটো ফিল্ডলৈ গৈ আছোঁ বৰ্তমান খোজকাঢ়ি আছোঁ আধা কিলোমিটাৰমান হ'ল খোজকাঢ়া এয়া বেডিং আৰু মাহঁতে লৈ গৈ আছে অকল বৰ্তমান আমি মানে
বৰদোৱা পালোহি অলপমান ছাইডত আহিছোঁ ভিডিঅ' বনাবৰ কাৰণে কাৰণ তাত অলপমান বহুত হুলস্থুল হৈ আছে তো এতিয়া অলপমান পেচাব চেচাব কৰিবলৈ আহিলোঁ এইটো ছাইডে গাঁৱৰ এইটো মানে বৰদোৱাখনটো গাঁৱৰ মাজতে ন তো এইফালে গাঁৱৰ ছাইডে আহিলোঁ মোবাইলৰ নেটৱৰ্ক নাপায় ইয়াত অলপমান নেটৱৰ্কৰ কাৰণে আহিলোঁ ফোন কৰিবৰ কাৰণে তো এনেকেই বৰদোৱা মেলা ঘূৰিম অলপ ৰাতিকৈ ঘূৰিম ৰাতি ঘূৰাৰ পিছত আপোনালোককো দেখুৱাম বৰদোৱা মেলাত কি আছে কিন্তু মই এতিয়া বৰ্তমান নিজে অলপ ঘূৰি আহিলোঁ ভাল দেখিছোঁ বহুত মজা লাগি আছে আৰু বহুত মানে হুলস্থুল শুনিয়ে আছে আপোনালোকে চাগৈ বেকগ্ৰাউণ্ডৰ মিউজিক বাম্পাৰ হুলস্থুল হৈ আছে তো মানে তাত ভিডিঅ' বনাব অলপমান কষ্ট হ'ব মই গম পাইছোঁ কপিৰাইট লাগিব ন কাৰণ চেনেল উৰি যোৱা কথা আছে তো বৰদোৱাত এনেকেই আৰু চাম বৰদোৱা ঘূৰিম এয়া হৈছে বৰদোৱাৰ মেইন মেলাখন মানে ষ্টাৰ্টিং হৈছে বৰদোৱাৰ মেলাখন ইয়াৰ পৰাই আৰু এয়া দিনৰ ভাগৰ অলপমান কৰিছিলোঁ ভিডিঅ' তো অলপমান আপোনালোককো দেখুৱাইছোঁ বহুত ধুনীয়া হৈছে মেলাখন একদম আপোনাৰ মিঠাইৰ পৰা আৰম্ভ কৰি কাপোৰলৈকে কি নানান বস্তু ওলাইছে মই বাৰু দেখুৱাম ভিডিঅ' যিমান পাৰোঁ তো আপোনালোকে চাওক আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব মটিভেশ্যন হয় আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব সেই বন্ধুসকল এয়াই হৈছে বিখ্যাত বৰদোৱা মেলা য'ত আমি উপস্থিত হৈছোঁহি তো আমি এতিয়া মেলা ঘূৰি ফুৰিছোঁ অলপমান এতিয়া ইমান ভাল নহ'ব ৰাতিকৈ বেছি মজা হ'ব এতিয়া চেণ্ডেল কিনিম আমি চেণ্ডেল কাৰণ জোতা পিন্ধি তাত এণ্ট্ৰি নহয়তো এতিয়া চেণ্ডেল এযোৰ কিনি লোৱা লাগে আৰু ৰাতিকৈ দেখুৱাম আপোনালোকক ফুল মেলাবিলাক কেনেকুৱা হয় মেলা বৰদোৱাৰ মেইন গেট যোনটো আমি নামঘৰত উপস্থিত হয় এইটো এই গেটটো দি তো আমি গেটটো দি সোমাম এতিয়া তো নামঘৰত উপস্থিত আছোঁ বৰ্তমান মানে মেইন গেটৰ পৰা তো আমি মন্দিৰত উপস্থিত হৈ গ'লোঁ মানে নামঘৰত এইফালে অনুসন্ধান কাৰ্যালয় কোনোবা যদি হেৰুৱাই বিচাৰিব পাৰে এইয়া হৈছে মেইন নামঘৰ এয়া ইয়াৰে জোতা চেণ্ডেল খুলি গৈ আমি আৰু ভিতৰত সোমাম ভিতৰত সোমালৈকে চাই থাকক আৰু আহিয়ে দেখিছোঁ যেন গৰুৰ ব্যৱহৃত পাটনাক মানে গৰুৱে পিন্ধা চেণ্ডেলযোৰ ইয়াত আছে এই কুঁৱাটোৰ ভিতৰত কিন্তু তলা মাৰি থৈছে কাৰণে আমি দেখা নাপালোঁ বন্ধুসকল এতিয়া মানে আছোঁ মই মন্দিৰৰ ভিতৰত তো মন্দিৰৰ ভিতৰত এতিয়ালৈকে ধুতি লগোৱাই নাই লংপেণ্ট যেনেকৈ আছোঁ কেনেকৈ আছোঁ মই এনেকৈ আছোঁ তেখেতেও এনেকৈ আছে তো ইয়াত আমাৰ ভাত পানী বনাই আছে ৰাতি খাবৰ কাৰণে আৰু ইফালে আমাৰ ফটোগ্ৰাফাৰে ফটো চলি আছে কিবা কৈ দিয়ক দাদা নমস্কাৰ এয়া বৰদোৱা থান অলপমান বৰদোৱাখন চাওঁ বোলো তাকে আহিলোঁ এয়া হৈছে বৰদোৱাৰ নামঘৰৰ ভিতৰৰ অৱস্থা মানে ইমান মানুহ ইয়াত আহিছে মানুহ চাই মই পাগলা হৈ গৈছে পাগলা তো অলপমান মন্দিৰৰ ফালে দৰ্শন কৰোঁ আপোনালোকেও দৰ্শন কৰক মোৰ ফালৰ পৰাই আৰু চাওক আৰু বাকী আছে বহুত কিবা কিবি কি হয় কেনে হয় বন্ধুসকল এতিয়া মই নামঘৰৰ ভিতৰত আছোঁ নামঘৰৰ ভিতৰত এয়া সকলোৱে মানে পূজা অৰ্চনা দিলোঁতো পূজা অৰ্চনা দিয়াৰ সময়ত মানে কি বুলি কয় কেমেৰা ওলাও নাই তো কেমেৰা বাহিৰত আহি কৰি আছোঁহি তো এতিয়া চাৰিটা নামঘৰৰ পৰিৱেশ বহুত ভিৰ হৈ আছে তো চাউণ্ডটো নাহিব পাৰে ভালদৰে বন্ধুসকল অলপমান গাড়ী পাৰ্কিঙৰ জেগাত আহিলোঁ মানে তাত বহুত হুলস্থুল কাৰণে তো এতিয়া আমি গৈ আছোঁ এইফালে যোনখন এখন কি বুলি কয় এখন আকাশী গংগা বুলি কয় আকাশী গংগাত আমি যাম অলপমান সেৱা চেৱা কৰিলোঁ এতিয়া আকাশী গংগা ফালে যাওঁ কেনেকুৱা হৈ আছে তাতো তো আমি অলপমান চাউণ্ড নথকা জেগাত আহিলোঁ সেয়াই আৰু বন্ধুসকল এয়া হৈছে আকাশী গংগা এইখনৰ নাম আকাশী গংগা তো এইটো ৰাউণ্ডটো এতিয়া আমি এপাক ঘূৰিম এপাক এতিয়া ঘূৰিম এই আকাশী গংগাৰ ৰাইজ এইখিনি সময়ত মন্দিৰৰ ভিতৰলৈ গোসাঁই আহিছিল কাৰণে বহুত ভিৰ হৈছিল আৰু ইয়াতে ধুনীয়াকৈ নাম প্ৰসংগ কৰিছিল তাৰে এটা ক্লিপ মই দেখুৱাই আছোঁ আপোনালোকক চাওক কি ধুনীয়া নাম প্ৰসংগ হৈছিল
তে বন্ধুসকল ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ কাৰণ মই ভিডিঅ' আৰু ক্লিপ ল'ব নোৱাৰিলোঁ মোবাইলটোৰ চাৰ্জ খতম হৈ যোৱাৰ কাৰণে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় আই অসম।